আবার বিহুতে অনাজিত স্বাগতম জানাইছো বৃষ্টিলীনা ব্লগছৰ অন্য এটা ভিডিঅ' কাৰণে আজি আমাৰ স্কুলত বহাগী বাক পাতিছে আৰু মই কি কৰোঁ আপোনালোকে চাই যাব ৰেডি হ'লোৱে ভাত পানী খাই স্কুল যাম কি কৰোঁ আপোনালোকক দেখুৱাই যাম মানুহ বিহু গোসাই বিহু তাঁতশালৰ বিহু নাঙলৰ বিহু জীয়ৰী বিহু বাচলিৰ বিহু আৰু চেৰা বিহু এয়া আমি আপোনালোকৰ আগত গৰু বিহু প্ৰদৰ্শন কৰিবলৈ কিছু যত্ন কৰিছোঁ অভিভাৱকসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰথম দিনটো অসমীয়া কৃষি জীৱনৰ প্ৰধান সম্বল গৰুৰ নামত উচৰ্গা কৰি গৰু বিহু নামেৰে পালন কৰা হয় সেইদিনা পুৱাই গৰুক সমূহীয়াকৈ মাহ হালধিৰে নোৱাই ধুৱাই দীঘলতি মাখিয়তিৰ ঠাৰিৰে কোবাই লাও বেঙেনা থেকেৰা আদিৰে তৈয়াৰ কৰা চাহ গালৈ দলিয়াই গোৱা হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ গৰু বাপেৰ গৰু তই হবি বৰ গৰু গধূলি গৰু পদূলিৰ পৰা গোহালিলৈকে খেৰ দুখ দীঘলতি মাখিয়তি ইয়াৰ পিছত আছে গোসাই বিহু ৰঙালী বিহুৰ তৃতীয় দিনৰ দিনা গোসাই বিহু পালন কৰা হয় সেইদিনা গাঁৱৰ ৰাইজৰ মাজত ৰাজহুৱা নামঘৰত নাম প্ৰসংগ কৰা হয় বছৰটি ভালে কুশলে যাবলৈ ঈশ্বৰৰ আশীৰ্বাদ লোৱা হয় অসমীয়া শিপিনীয়ে তাঁতশালত সপোন আছে বুলি মহামানৱ মহাত্মা গান্ধীয়ে প্ৰশংসা কৰি গৈছে ঘৰত নাছিলে যে বোৱাৰী হ'ব লাগে বুলি চুটি চাদৰ লাগিব বুলি চুটি এটা পিন্ধালৈ দেখিবলৈ বেয়া একো নাই এক্টিঙে ন মূল সম্পদ
কৰি উপস্থিত হৈছে এইবাৰ আমি আমন্ত্ৰণ কৰা আমাৰ অতি শ্ৰদ্ধাৰ একেলৰ প্ৰখ্যাত যুৱতী বাইদেউক আমি অলপমান নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ যিহেতু সমাজৰ ভিতৰত আমাক আটাইয়ে মিলি উপভোগ কৰোঁ এয়া আমাৰ মাজত অসমৰ এগৰাকী প্ৰখ্যাত বিহুৱতী শিক্ষক বৰগোহাঁই বাইদেউ নাচি আহিলোঁ আজিলৈকে ইমানেই ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব বাই বাই